নমস্কাৰ, মই ভানু শৰ্মা। প্ৰাকৃতিকভাৱে আমি আমাৰ ছালখন বটক্স কৰি ৰাখিব পাৰোঁ, অৰ্থাৎ বয়সক আমি ধৰি ৰাখিব পাৰোঁ। তাৰ কাৰণে লাগে ক্ল'ভ মানে লং আৰু কেষ্টৰ অইল। লঙত থাকে এণ্টি ইনফ্লেটৰী, এণ্টিবেক্টেৰিয়েল, এণ্টিফাংগাল। ই ড্ৰাই স্কিনৰ কাৰণে অতি উত্তম। আৰু কেষ্টৰ অইলে আমাৰ ছালখন হাইড্ৰেট কৰি ৰখাত সহায় কৰে। ইয়াত থাকে ভিটামিন ই, যাৰ ফলত আমাৰ ৰ'দৰ UV ৰে আৰু পলিউশ্যনৰ পৰা ছালখনক সুৰক্ষা দিয়ে। ভিটামিন এ থাকে, বেটা কেৰাটিন থাকে, প্ৰ'টিন থাকে। ই আমাৰ কোলাজেন ইম্প্ৰুভ কৰাত সহায় কৰে। ই এণ্টি এজিং হয়। আপুনি একাপ কেষ্টৰ অইল ল'ব, একাপ কেষ্টৰ অইল লৈ পেলাই তাতে এচামুচ ক্ল'ভ মানে লংটো আপুনি গুড়ি কৰিও দিব পাৰে, নতুবা আপুনি গোটাও দিব পাৰে। মই গোটাই দি দিওঁ, দি পেলাই এটা সেই আইনাৰ বটলটোত থৈ দিওঁ। আইনাৰ বটলটোত থোৱাৰ আপোনাৰ এসপ্তাহৰ পিছত সেইটো ব্যৱহাৰ কৰাৰ উপযোগী হয়, কাৰণ লঙত থকা যিবোৰ প্ৰপাৰ্টিজ আছে সেইবোৰ কেষ্টৰ অইললৈ মিশ্ৰণ হৈ যায়। আৰু ই ৰাতি আপুনি সদায় ছালখন পৰিষ্কাৰ কৰি গোটেই মুখখনত লগাই অকণমান মাছাজ কৰিবচোন। আপুনি ৰাতিটো থৈ দিব, পিছদিনাখন আপুনি আইনা চাব, আপোনাৰ মুখখন নিজে চায়ে ভাল লাগিব। আপুনি 30ৰ পিছত সকলোৱে কৰিব পাৰে। থেংক ইউ।